নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভাল খবৰ আহি গ'ল। যিসকলৰ অনলাইন হৈছিলে ডিচেম্বৰ মাহত অৰ্থাৎ যোৱা বছৰ ডিচেম্বৰ মাহত অনলাইন হৈছিল, যেহেতু 2134টা পদৰ কাৰণে অসম পুলিচ AB আৰু EB কাৰণে, আৰু সেইসকলৰ এডমিট কাৰ্ড অহা 21 তাৰিখৰ পৰা 21 জানুৱাৰীৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু 15খন ডিষ্ট্ৰিক্টত প্ৰথমে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু PST অনুষ্ঠিত হ'ব, তাৰ পিছত বাকী কেইখন ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'ব। DGP ছাৰে এইমাত্ৰ তেখেতৰ টুইটাৰত এখন নটিচ শ্বেয়াৰ কৰিছে, আৰু এই নটিচখনত সম্পূৰ্ণৰূপে দিছে কোনকেইখন ডিষ্ট্ৰিক্টত প্ৰথমে PST আৰু PET অনুষ্ঠিত হ'ব। ইয়াতে আছে বজালী, বঙাইগাঁও, বিশ্বনাথ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, কৰিমগঞ্জ, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু ওদালগুৰি। এই 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড 21 জানুৱাৰীৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব কেণ্ডিডেটবোৰে। আৰু এইটো সম্পূৰ্ণ হৈছে নতুনকৈ হ'ব PST আৰু PET সেইসকলৰ কাৰণে হ'ব যিসকলে যোৱা বছৰ ডিচেম্বৰ মাহত অৰ্থাৎ 2021 চনৰ অৰ্থাৎ যোৱা মাহত অনলাইন কৰিছিলে। এতিয়া আৰু সময় নাই বন্ধুসকল, গতিকে আপোনালোকে দুগুণ কষ্ট কৰিব লাগিব। যিহেতু দেখিলে যোৱাকালি যিখন কাট অফ মাৰ্কছ 40টা আহিল, বহুত কাট অফ মাৰ্কছ বেছি বাঢ়িছে, আৰু সেইকাৰণে 32+ থাকিব লাগিব আপোনালোকৰ ফিজিকেলতেই। গতিকে আপোনালোকে কিমান কষ্ট কৰিব লাগিব আপোনালোকে ভাবক এবাৰ, আৰু সেইকাৰণেই এতিয়াৰ পৰা আৰু দুগুণ কষ্ট কৰক। ধন্যবাদ। জয় আই অসম। নতুনকৈ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটি টিপি ল'ব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।